জয় বলে রেখে বনে গইলা চলি ধৰি লন্ত্ৰ হয় না যত ব্রতসয় নিরন্তরে প্রাণী কদে খন্দে ব্রহ্মময় হে রাম ক্রাম ক্রোধ ও রাগ দেখ ও হবে পড়ে হরি ও নিচলে থাকন্তৰি ও সমাধিক ধৰি এই মতে ঐ ঈশ্বৰত অকৰিয়া ভকতি কদৰে মে পাইলত পাছে ভগৱন্ত গতি কপিল স্বৰূপে কৃপা ময় ভগৱন্ত যুগ মানিকৰ পেৰা মাতৃক দিলন্ত হে ৰাম মইয়াবে অমুকলি কৰিয়া লয় বিচাৰিয়া বিদুৰ বদতি শুনা অগুৰু মূৰ বাণী কপিল স্বৰূপ ধৰি ও দেৱ পদ্ম পানী যিটো যিটো কৰ্ম কৰি লংক কৃপাময় তাক মুত কহিউক যেবে দায়া হয় প্ৰভুৰ চৰিত্ৰ শুনি বাক ইচ্ছা যাই যত শুনো তবু মোৰ তৃষ্ণা নপলাই নিগদতি সুখ শুনা উত্তৰানন্দন বিদুৰে কৰিলা হৰি কথা প্ৰাৰ্থন শুনি কোষাৰ
কৰেনো শতক জীৱাই গুৰু শাস্ত্ৰৰ গীতা ভাগৱত দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো হৰি শ্ৰদ্ধা ভাজন এই পবিত্ৰ স্থলীত উপবিষ্ট সমূহ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী বালক বালিকা সমস্ত জয় জয়তে আমি সমস্তৰে শ্ৰী চৰণত আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমি দূৰ দূৰণিত আহি ব্যাখ্যানুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথম এই দিনটো আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। আমাৰ সদায় মনত থাকিব যে সেই উদ্যোক্তাসকলক আমি চিৰকৃতজ্ঞ হৈ ৰ'ম, কাৰণ তেৰাসৱৰ আহ্বানতেই আমি এই আসনত উপবিষ্ট হৈছোঁ। যদিও আমাৰ হৃদয় মস্তিষ্কত ভক্তি জ্ঞান আৰু বৈৰাগ্য তেনে লিপ্ত, আমি এটা যেন খালী জুলুঙা লৈ আপোনালোকৰ খবৰ আগত উপবিষ্ট হৈছোঁ। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। ইয়াত কেৱল নিগমৰ বস্তুখিনি আছে। আমি আমাৰ ঢিঙতো এনেকুৱা বিষ্ণু মন্দিৰ এখন আছে, তাতো এনেকৈ ভাগৱত পাঠৰ 5 বছৰ হ'ল। প্ৰথম বছৰতে আমি নিমন্ত্ৰণ জনাইছিলোঁ ধ্ৰুৱজ্যোতি ডেকা বাপক আৰু ভোলাৰাম দাস বাপক, আৰু সেই বিষ্ণু পিতাৰ আশীৰ্বাদতে হয়তো আজি আমি 13 দুজনৰ মাজতে আমি আপোনালোকৰ সন্মুখত ভগৱত কথা কিছু আলোচনা কৰিবলৈ সুযোগ পাইছোঁ। আমিও চেষ্টা কৰিম আমাৰ পাঠ্যমানে কিমানখিনি আলোচনা কৰিব পাৰোঁ। তাত অনেকখিনি চলচ্চিত্ৰ অপৰাধ হোৱাটো স্বাভাৱিক। সমস্ত অপৰাধ যেন আপোনালোকৰ দাসৰো দাস বুলি ভাবি আমাক মৰিখন কৰিব আৰু ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিব। পুৰাণ সূৰ্য ভাগৱত ই বৈকুণ্ঠৰ কল্পতৰু। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয়ো হৰি নামে
মানে বৈযোগ কুণ্ঠ, য'ত কুণ্ঠাবোধ নাই, উৎকণ্ঠা নাই, মায়া নাই, ৰাগ নাই, দেশ নাই, কেৱল নিমায়া, কেৱল হৰিময়, য'ত আমাৰ দৰে জীৱবোৰৰ স্থান নাই, য'ত প্ৰত্যেকেই চতুৰ্ভুজ, সেই নিৰ্মল স্থানৰ নিগম কল্পতৰু ভাগৱত। ইয়াৰ অমৃতময় ফল হৈছে নাম, হৰিনাম। আৰু সেই হৰিনামৰ মাহাত্য কি? ই আমাক তৰাব পাৰে, জীৱন নৌকা পাৰ কৰিব পৰা একমাত্ৰ উপায় হৈছে হৰিনাম। মাধৱ গুৰুজনাই লিখিছে ঘোষাত, কি বুলি লিখিছে? যে ৰামকৃষ্ণ নাম ই নৌকা, এই নৌকাত অৱতৰিত কৰি, অৱহাৰণ কৰি মহা পাপীসকলো পাৰ হ'ব পাৰে। ভাগৱত এক অদ্বিতীয় মাহাত্ম্যযুক্ত গ্ৰন্থ। ব্যাসদেৱে ইয়াক প্ৰণয়ন কৰিছিল। ভাতীতি সৰ্বে লোকেষু, ভাগৱতে সমস্ত লোককেই পোহৰ কৰিব পাৰে। যেনেকৈ সূৰ্যই আমাক পাৰ্থিৱ জগতখন আলোকিত কৰে, আমাৰ লাইটে যেনেকৈ আমাক আলোকিত কৰিছে, পূৰ্ণিমা চন্দ্ৰই যেনেকৈ জগতখন আলোকিত কৰে, তেনেকৈ ভাগৱতে আমাৰ অন্ধকাৰ, অজ্ঞান অন্ধকাৰক জ্ঞানৰ প্ৰদীপেৰে উজ্বলাই তোলে। গিয়তি চনকাদিভি, সনন্দ, সনাতন আৰু সনত কুমাৰ আদি ঋষিসকলেও ইয়াক গান কৰিছিল। কি গান কৰিছিল? এই গান কৰি তলুকত তেওঁলোকে জ্ঞানৰ পোহৰ বিলাই কৰিছিল। বৰ্ততে ত্ৰিশু বেদেশু, এই ভাগৱত সাম, যজু আৰু ঋক, এই তিনি বেদত সাৰ বস্তুৱে হ'ল ভাগৱত। প্ৰায়তে সকলম জগত, এই ভাগৱতে সমস্ত জগতক ত্ৰাণ কৰিব পাৰে। আমাৰ প্ৰশ্ন হ'ব পাৰে যে ভাগৱতেনো আমাক কেনেকৈ ত্ৰাণ কৰে, আমাক কেনেকৈ উদ্ধাৰ কৰিব পাৰে? ভাগৱতে উদ্ধাৰ কৰিব পাৰে কেনেকৈ? ভাগৱতৰ যি অমৃতময় ফল নাম, এই নামে কি কৰিব পাৰে? প্ৰথমে গঢ়িব পাতক ছয়। আমি যে হৰিনাম লৈ আছো, ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আছো, ইয়াৰ জৰিয়তে কি হ'ব? আমাৰ প্ৰথমতে আমাৰ পাপবিলাক নাশ হ'ব। আকৌ পাপ মানে বা কি? পাপ মানে পাপায় পৰ পীড়নম। পৰ মানে কি? এই দেহ, দেহসমূহক যে পীড়া দিয়ে, কষ্ট দিয়ে, উৎপীড়ন দিয়ে, সেয়ে হ'ল পাপ। পাপ মানে যি কৰ্মৰ দ্বাৰা দেহে কষ্ট পায়, যি কথাৰ দ্বাৰা দেহে কষ্ট পায়, যি চিন্তনৰ দ্বাৰা দেহে কষ্ট পায়,
সেই হ'ল পাপ। তাৰপিছত যেতিয়া আমাৰ পাপবিলাক নিৰ্মূল হ'ব, আমাৰ অপৰাধ বোধবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়া কি হ'ব? কৰিলে মহা পুণ্য অভ্যুদয়। আমাৰ জীৱনলৈ মহা পুণ্য আহিব। এতিয়া পুণ্য মানে কি? পৰোপকাৰায় পুণ্যায়। দেহৰ উপকাৰী হৈছে পুণ্য। আমি এনেবোৰ কাম কৰিব ল'ম, এনেবোৰ চিন্তা কৰিব ল'ম, এনেবোৰ কথা বচন কৰিব ল'ম, যাৰ জৰিয়তে দেহে উপকাৰ হ'ব, দেহৰ লাভ হ'ব। তাৰপিছত কি কৈছে? কৰাইলে বিষয় বিৰতি। আমাৰ বিষয়ৰ প্ৰতি বিৰক্তি আহিব, বিষয় ভোগৰ প্ৰতি আমাৰ আসক্তি কমি আহিব। তাৰপিছত কি কৈছে? কৃষ্ণত হুৱাইকে প্ৰেম ভক্তি। কৃষ্ণৰ প্ৰতি আমাৰ প্ৰেম ভক্তি আহিব। কৃষ্ণ মানে কি? কৃষ্ণ মানে সচিত আনন্দৰ বিগ্ৰহ, সচিদানন্দ বিগ্ৰহ। ঈশ্বৰ পৰমঃ কৃষ্ণ সচিদানন্দ বিগ্রহ অনাদির আদি গোবিন্দ সর্ব কারণ কারণ সমস্ত কারণের কারণ অনাদির আদি কেউ গোবিন্দ যি আমার সমস্ত হৃদয় হৃদয় বিরাজিত হয়ে আছে আত্মার উপরে সেই আত্মার প্রতি আমার প্রেম ভক্তি আহিব প্রেম ভক্তি আহিলে কি হব আমার ঈর্ষা অসূয়া অহংকার তিরস্কার বিলাক দূর হব আমার ইজনে সিজনের প্রতি বন্ধুত্ব ভাব আহিব মিলা প্ৰীতি ভাব আহিব কারো উন্নতি যে আমি দেখিব নোৱাৰা হওঁ সেই ভাবটো নাইকিয়া হব আমুকৰ পিতেকে চাকৰি এটা পালে আমাৰ ঘৰ বহি থকাটোৱে নাপালে আমাৰ যিটো জ্বলন আহে সেইটো নাইকিয়া হ'ব ভাওতে উপায় কষ্ট কৰিছে যে পাইছে এই ঈৰ্ষা ভাৱটো নাইকিয়া হ'ব অসূয়া ভাৱটো নাইকিয়া হ'ব অসূয়া ভাৱ মানে কি আমি ক্ষতি কৰি ভাল লাগে যিকোনো প্ৰকাৰে মোৰ লাভ হওক লছ হওক কথা নাই তাৰ মতে ক্ষতি হ'ব লাগে উজুত মাৰি কৰি দুখ পালে ভাল হৈছে আমুকৰ ল'ৰাই গৈ পেলাই ক'ৰবাত এক্সিডেণ্ট হৈ পৰিল ভাল হৈছে ভাল হৈছে এই যে আনক ক্ষতি হোৱাটো আমাৰ ভাল লাগে সেইটো নাইকিয়া হ'ব আমাৰ তিৰস্কাৰটো নাইকিয়া হ'ব আমি আনক কথা ক'বলৈ এৰিম আমাৰ বাণীয়ে বানলৈ ৰূপান্তৰ কাহানিও নহ'ব আমাৰ বাণী বিনালৈ ৰূপান্তৰ হ'ব আৰু কি হ'ব আমাৰ অহংকাৰ দূৰ হ'ব অহংকাৰ কি মোতকৈ কোনোবাই জানে নেকি মোতকৈ কোনোবাই কৰিব পাৰে নেকি মই কৰ এই মই কৰ ভাৱটো নাইকিয়া হ'ব এই এনেদৰে আমাৰ ভাগৱত শ্ৰৱণ কীৰ্তন ভগৱন্তৰ নাম গুণ যপলীলা ৰোমন্থন ইয়াৰ জৰিয়তে আমি এনেকুৱা গুণবিলাক অৰ্জন কৰিব পাৰোঁ গতিকে ইমান মাহাত্ম্যপূৰ্ণ এভাগী গ্ৰন্থ আমি যদি আওকাণ কৰোঁ এই শ্ৰৱণ কীৰ্তনক যদি অন্যান্য ধৰ্মৰ পদ্ধতিবিলাকৰ লগত যাগ যজ্ঞ পূজা পাতলবিলাকৰ লগত যদি সমকক্ষ কৰি ৰাখোঁ তেতিয়াহ'লে আমাক নাম অপৰাধী হ'ব গতিকে ভকতিৰ লগত অন্যান্য উপাসনা পদ্ধতিক আমি যাব নাপায় হয় আজি ভকতি কৰিব যাওঁতে যাৱতীয় কৰ্মকাণ্ডখিনি আমাৰ দৰকাৰ চাকি গছৰ দৰকাৰ ধূপগুচি দৰকাৰ মাহ চাউলৰ দৰকাৰ অন্যান্য সমস্ত দৰকাৰ এই সাধনৰ জৰিয়তে আমি খাদ্য ভক্তিলৈ যাব লাগিব এই সাধনবিলাকৰ অবিহনেও আমি ভক্তি কৰিবলৈ অলপ অসুবিধা হয় যিজন খাদ্য ভক্তিত উপনীত হৈছে তেওঁ
চকু দুটা মুদিয়ে হৃদয় ঈশ্বৰক দৰ্শন কৰিব পাৰে, একান্ত মনে ভগৱানৰ নাম ল'ব পাৰে, কিন্তু সমস্তইতো নোৱাৰে। গতিকে তেওঁলোকৰ বাবে এই সাধন ভক্তি দৰকাৰ। আৰু ভাগৱত আয়ুক্তি সমস্ত এই হ'ল ভাগৱতৰ মাহাত্ম্য। ব্যাখ্যা কৰাৰ আগতে এই মাহাত্ম্যখিনি নকলে আধৰুৱা যেন লাগে। সেয়েহে আমি ক'লোঁ। আৰু ব্যাখ্যা কৰাৰ আগতে আমি আপোনালোকক সবিনয়ে অনুৰোধ জনাওঁ যে আপোনালোকে যেন এই ভাগৱত ব্যাখ্যা কেৱল কাণেৰে নুশুনে। যদি এখন কাণেৰে শুনে, এখন কাণে ওলাই গুচি যাব। আপোনালোকে পৰাপক্ষত হৃদয়েৰে শুনক, মনেৰে শুনক, মনোযোগেৰে শুনক, এক অনাবিল তৃপ্তি পাব। যি হওক আপোনালোকে ইতিমধ্যে গম পাইছে যে তৃতীয় স্কন্ধৰ কপিল দেৱহূতিৰ এই আখ্যানটো চলি আছে। হে ৰাম মৈত্ৰেয় পদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সিহি আশ্ৰমতে কতো দিন আছিলন্ত নকৰন্ত কিছু কৰ্ম পহিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত হেনয় পুত্ৰক দেৱী দেখি ৰংগমন ব্ৰহ্মাৰ বচন চুমৰি বুলিলা বচন দেৱহূতি পদতি শুনিয়া মহাশান্ত ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশান্ত তদৈ অনুগ্ৰহে আদে জন্ম সীমা পাইলো এতেকেহে শান্ত চকু তোমাক দেখিলো তমু গুণে অন্ধ চকু ইটো নৰচয় সূৰ্য যেন তাৰৈ উঠে প্ৰকাশ কৰয় আৰু মূৰ মোহ দূৰ কৰিবে যোৱাই অহং মৰম ভাৱ তুমি আশা কৰাই দূৰ কৰিবে যোৱাই অহং মৰম ভাৱ তুমি আশা কৰাই তজ পাৱে শৰণ লৈলো কৰি সাৰ ভিতৃৰ সংশয় তজু চেতন কুঠাৰ কৃষ্ণ আইবাব সমস্ত ইতিমধ্যে কদম মুনি বনলৈ গমন কৰিলে আৰু তাৰপিছত কপিল মুনিৰ সৈতে মা দেৱহূতি এই আশ্ৰমতে থাকিলে। আৰু কি হৈছে কেৱল এটা ভ্ৰান্তি আছে, কেনেকৈ
কেনেকৈ মই প্ৰভুৰ চৰিত্ৰ শুনিবলৈ পাম, সেই ভাৱনাতেই কাম বন ত্যাগ কৰি একে ঠাইতে তেওঁ উপবিষ্ট হ'ল। আৰু কপিল মুনিক মাকে কৈছে, জীৱনটোতনো আৰু কিমান ইন্দ্ৰিয়কে পোষণ কৰি থাকিম, চকু দুটাইনো কিমান বিষয় চাই থাকিম, কাণ দুখেনো কিমান বিষয়ৰ কথা শুনি থাকিম, পাৰ্থিৱৰ কথা শুনি থাকিম, এই নাক দুটাইনো কিমান তেল জ্বলা মছলাৰ ঘাম লৈ থাকিম, জিভাখনে কিমান জুতি লগাই খাম। এই ইন্দ্ৰিয়বিলাকক সন্তুষ্ট কৰি কৰিয়ে এই তমোগুণী পথত আমি অগ্ৰসৰ হলো। গতিকে তজু পাৱে শৰণ লৈলো কৰি খাৰ, ভিতৰ সংশয় তজু চেলন কুঠাৰ। যদিও কপিল মুনি তেওঁৰ সন্তান হয়, কিন্তু তেওঁ ভগৱন্তৰ ৰূপ দৰ্শন কৰি তেওঁকে প্ৰাৰ্থনা কৰিছে, হে গোসাঁই, জীৱনৰ উচিত কি মাৰ্গ, আমি কি মাৰ্গেৰে গ'লে আমি নিৰ্বাণ হ'ম, আমি আগমৰ পৰা নিগমলৈ যাম, সেই মাৰ্গ আমাক প্ৰদৰ্শন কৰা। এইবুলি দেৱভূতিয়ে কপিল মুনিক প্ৰাৰ্থনা কৰিছে। ইয়াৰ পিছত কপিল মুনি দেৱভূতি আয়েনো তেনেদৰে প্ৰাৰ্থনা কৰি কি প্ৰশ্ন কৰে, সেই কথাখিনি আকৌ পাঠকে পাঠ কৰক, আমি লগে লগে ভাঙনি কৰি যাম। কৃষ্ণ কৃষ্ণ। হে ৰাম নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মূত অকয় ভাল কৰি, মাতৃৰ বাঞ্ছিত এহি অশুনি কৃপাময়, অমনে প্ৰভু অভিনন্দা অকৰিয়া আশ্ৰয়। হে দেৱহৰি কপিল, প্ৰকৃতি কি, পুৰুষ কি, মোক ভালদৰে কোৱাচোন। মাতৃৰ এই বাঞ্ছিত কথা শুনি প্ৰভু কপিল মুনিয়ে অভিনন্দা হৈ অল্প হাস্য কৰি ক'বলৈ আৰম্ভ কৰিব। আৰু কিনো কয় পাঠককে পাঠ কৰক, আমি ভাঙনি কৰিবলৈ প্ৰয়াস কৰিম। হে ৰাম অলপহাস্য কৰিয়া ভুলন্ত ভগবান, অশুনা প্ৰত্যুত্তৰ মাৱ অহুয়া খাব
যি যুগ অকহে কহিছো অপৰিবেৰি হে সমস্তত উতাকৈ আজি অত জয়াগে অকৰে পূবে কত হে মা পূৰ্বতে মই ঋষিমুনি সকলৰ আগত যি কথা ব্যক্ত কৰিছিলোঁ সেই কথা তোমাৰ আগত ব্যক্ত কৰিম তুমি সাৱধানে শুনাচোন এৰামি যি যুগয়ধীন চিত্ত সংযমৰ জ্ঞান চিত্তেহে জীৱৰ বন্ধ মুখ্যৰ নিদান বিষয় আসক্ত ভইলে অতি বদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই তেওঁ আৰম্ভ কৰিছে কথা ক'বলৈ যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান মই তোমাক যি যুগৰ কথা কম এই যুগত কি আছে আমাৰ চিত্ত সংযমৰ কথা আছে আমাৰ চিত্তক আমি কেনেদৰে সংযম কৰিব পাৰিম আমাৰ মনটোৱে কেতিয়াবা নকৰিবলগীয়া কামলৈ ধাৱমান হয় নুশুনিবলগীয়া কথালৈ কাণ দিয়ে চাবচোন কাৰোবাক কোনোবাই যদি ভালে মাতি থাকে নুশুনে তেওঁ জোকোৱা নাম এটা দি মাতি দিবচোন তাতকৈ কিবা পটককৈ শুনা পায় হয়নে গতিকে আমাৰ মনটো সদায় বেয়া বেয়ালৈকে গৈ থাকিব ভালে মাতক নুশুনে তেনেকৈ আমাক খাব দিব কি শাস্ত্ৰই আমি খাওঁ কি আমাক ক'লৈ যাব দিয়ে আমি যাওঁ ক'লৈ যি হওক আমাৰ মনটো যি চঞ্চল মন এই মনক কেনেকৈ সংযম কৰিব পাৰি কণ্ট্ৰলত ৰাখিব পাৰি তাৰ মই জ্ঞান তোমালোকক তোমাক দিম চিন্তেহে জীৱৰ বন্ধ মুখৰ নিধান এই যে আমাৰ হৃদয়খন চিত্তখন ইয়ে বন্ধনৰো কাৰণ হ'ব পাৰে মুখৰো কাৰণ হ'ব পাৰে আমি যদি বিষয়ত আসক্ত হৈ পৰোঁ ভোগবিলাকত যদি আমি আসক্ত হৈ পৰোঁ তেতিয়া আমাক বান্ধ খাই পৰিব আমাৰ গাঁঠিবিলাক বেছিকৈ লাগিব আৰু যদি আমি এই বিষয়ৰ ভোগৰ প্ৰতি যদি আমাৰ আসক্ত কমি যায় তেতিয়া আমি মুখৰ কাৰণ হৈ পৰিম আমাৰ এই গাঁঠিবিলাক খোল খাই পৰে আৰু কি কৈছে বিষয় আসক্ত হইলে আত্মবদ্ধ হই তাকে ক'লে মন বুদ্ধি হেতু ভক্তি বিনে আন নাই আমি যদি এই বন্ধনৰ পৰা সাংসাৰিক বন্ধনৰ পৰা মুক্ত হ'ব লগা হয় আমি আসক্তি ৰহিত হ'ব লাগিব এটাচমেণ্টটো কমি যাব লাগিব ইয়াক আজি মই খাবই লাগিব তালৈ মই আজি যাবই লাগিব ইয়াক নেদেখিলে মোৰ নহ'ব বিষয়ৰ প্ৰতি যিটো আমাৰ আসক্তি এই আসক্তিবিলাক আঁতৰ হ'বলৈ হ'লে আমাৰ চিত্ত শোধন হ'ব লাগিব আৰু এই চিত্ত শোধন মানে কি আমাৰ গহন ফ্ৰেছ মাইণ্ড আমাৰ মাইণ্ডটো ফ্ৰেছ হ'ব লাগিব নিৰ্মল হ'ব লাগিব আৰু মন শুদ্ধিৰ কাৰণে ভক্তিৰ অবিহনে আৰু বেলেগ কোনো উপায় নাই গতিকে ভক্তি মানে কি ইয়াৰ পিছত ক'ব
তথাপিও আমি মূলতে বুজি পাওঁ যে ভক্তি মানে শ্ৰৱণ, ঈশ্বৰৰ কথা, ভগৱন্তৰ নাম গুণ জপ লীলা আদি শ্ৰৱণ কীৰ্তন স্মৰণ কৰাই হ'ল ভকতিৰ প্ৰাথমিক পৰ্যায়, এলপি স্কুল। গতিকে আমি যদি ভগৱন্তৰ নাম গুণ জপ লীলা শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থাকোঁ, ভাগৱতৰ পাঠ কীৰ্তন লৈ ভাগৱত পাঠ কৰিছোঁ, শ্ৰৱণ কৰিছোঁ, বৰ্তমান আমি যি কৰি আছোঁ এই হ'ল ভকতি। আৰু এই ভকতিৰ জৰিয়তে আমাৰ মন নিৰ্মল হয়। আপোনালোকে আমি এবাৰ চিন্তা কৰি চাওঁচোন, এতিয়া আমাৰ মনটো যেনেকুৱা নিৰ্মল হৈ আছে, বিষয়ৰ কোনো চিন্তাই আমাক ক্ৰিয়া কৰিব পৰা নাই। গতিকে এই প্ৰমাণ হয় যে কপিল মুনিয়ে সঁচা কথাই কৈছে যে ভকতিৰ ব্যতিৰেকে মনক আৰু শুদ্ধিকৰণ কৰিবলৈ অন্য কোনো উপায় নাই। কৃষ্ণ কৃষ্ণ এৰাম ভক্তি হে কল্যাণ পথ অকহিল যায় ঈশ্বৰত চিত্ত দিলে অমুকুত মন বুদ্ধি আদি কৰে যতে সৎ সঙ্গে হবে মূল জানি বাণী আকৌ ক'লে ভক্তিহে কল্যাণ পথ কহিলো বুজায়। হে মা, জীৱনৰ কল্যাণৰ পথ কেৱল ভকতি। আৰু যদি আমাৰ হৃদয়খন ঈশ্বৰত দিওঁ, তেতিয়া কি হয়? আমি মুকুতি পাওঁ। মুকুতি মানে কি? বিষয়ৰ আসক্তিৰ পৰা মুক্তি, পাৰ্থিৱ সুখভোগৰ পৰা, যি পাৰ্থিৱ সুখভোগৰ প্ৰতি যিটো আমাৰ আসক্তি, সেই পাৰ্থিৱ সুখভোগৰ পৰা আমাৰ আসক্তিৰ পৰা আমি পৰিত্ৰাণ পাওঁ। কেতিয়া পৰিত্ৰাণ পাওঁ? আমি যদি ভগৱন্তক আমি মনটো বহুৱাব পাৰোঁ। কিন্তু আজি সমাজত ভগৱন্তত আমাৰ মনটো বহাবলৈ বিষয়ৰ যিটো বতাহ, এই আমাৰ মনটো চঞ্চলমনক কাঢ়ি লৈ গুচি যায়। গতিকে আমি অভ্যাস কৰিব লাগিব কায় বাক্য মনচিতে। কি অভ্যাস কৰিব লাগিব? মন বুদ্ধি আদি কৰি যতে কৰা ছয় সৎসংগ খবৰে মূল জানিবা নিশ্চয়। গতিকে আমাৰ ঈশ্বৰৰ কথাত মন বহক বা নবহক, আমি সাধু সংগ ল'বলৈ ভাৱবান হ'বই লাগিব। কৃষ্ণয়েও যোৱাৰ সময়ত উদ্ধৱক বাৰুকৈ কৈ গৈছে। কি বুলি কৈ গৈছে? উদ্ধৱক সংগুদিমা তন্ত কৃষ্ণে পাছে কৰ্মবন্ধই আইতে প্ৰবন্ধ যাৰ আছে বৈষ্ণৱ
লইবা প্ৰথমত মুহুৰ চৰিত্ৰ শুনি বেগ গতিকে আমি এক কল্যাণকামী জীৱন গঢ়িবলৈ হ'লে এক অগ্ৰগামী শান্তিময় জীৱন গঢ়িবলৈ হ'লে আমাৰ জীৱন উদ্ধাৰ কৰিবলৈ হ'লে আমাৰ প্ৰথম কামটোৱে হ'ল LP স্কুলখনেই হ'ল সাধু সংঘ। আমি সাধু সংঘলৈ আহি যদিও আমি ঈশ্বৰৰ কথাত মন দিব পৰা নাই, মনটো যদিও চাহ তামোললৈ গুচি যায়, তাতো আমি আক্ষেপ কৰিবলগীয়া নাই, কাৰণ ই অভ্যাস মাত্ৰ। আমি এটা অনুশাসনেই মানি চলিব লাগে যে সাধু সংগ ল'লে যদি ক'ৰবাত কোনো ভকত বৈষ্ণৱে ঈশ্বৰৰ কথা কীৰ্তন কৰি থাকে, আমি মৌনতা অৱলম্বন কৰিব লাগে। এই মৌনতা অৱলম্বন কৰিব এইটো কাৰণেই লাগে, অন্যথা আমাৰ কি হয়, নাম অপৰাধ লাগে। ঈশ্বৰৰ অপৰাধ লাগিলে ঈশ্বৰে মাৰ্জনা কৰিব, নামৰ অপৰাধ লাগিলে নামৰ বাৰে ঈশ্বৰেও ৰক্ষা কৰিব নোৱাৰে। গতিকে মৌনতাটো আমাৰ বিশেষ দৰকাৰ। আমি যদি একেৰাহে অনেক সময় মনে মনে থাকোঁ, আমাৰ স্মৃতি শক্তি বাঢ়ে, আমাৰ বুধ শক্তি বাঢ়ে, মনৰ সংযমতাটো বাঢ়ে, মনৰ স্থিৰতাটো বাঢ়ে। যদিও আমি শাস্ত্ৰৰ কথা বুজি পোৱা নাই, পাঠকে কি গালে ধৰিব পৰা নাই, যদিও অসমীয়াতে ব্যাখ্যা কৰিছে সিও অকণমান বুজিছোঁ, অকণমান বুজা নাই, বুজিছোঁ যদিও অলপ পিছতে উৰা মাৰি গুচি গৈছে, তাকো আক্ষেপ কৰিবলগীয়া নাই। পাঠলৈতো কি যাম, একো বুজি নাপাওঁ, সেৱাটো কৰিলোঁ, কিবা দায়িত্ব আছে যদি পৰিশ্ৰম হওক, ঘৰত আপদ বিপদ হৈ আছে, তাৰ কাৰণে চাকি অগৰ দিবলৈ আহিলোঁ, গুচি যাম, কিন্তু সেইটো নকৰিব। পাঠৰ সন্মুখত বহক, নীৰৱতাৰে বহক, মনোযোগ দিবলৈ অভ্যাস কৰক। এই অভ্যাসে এদিন আপোনাক মনোযোগ দিয়াব, হয়নে? গতিকে আমাৰ কপিল গোসাঁইয়েও মাতৃক ক'লে যে আমি যদি মুক্ত জীৱন এটা পাবলগীয়া হয়, টেনশ্যন ফ্ৰী, আজিকালি কিছুমান কথা ইংৰাজীত ক'লে বেছিকৈ বুজে, মানুহৰ আজি বহুত টেনশ্যন, মোৰ টেনশ্যন, আমি যদি এটা টেনশ্যনলেছ, টেনশ্যন ফ্ৰী এটা যদি লাইফ আমাক দৰকাৰ হয়, আমি প্ৰথমতে সাধু সংগ অনুসৰি শ্ৰৱণ কীৰ্তন আমি কৰিবই লাগিব। কৃষ্ণ কৃষ্ণ হে ৰাম, জীৱন তোৰ ভেদ পাপ সংগ হয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে হুয় মুকুত। চাওকচোন আইপাত সমস্ত পাঠক কপিল মুনিয়ে ইমান ধুনীয়াকৈ বুজাইছে যে আমাৰ জীৱনত সংগ অতি গুৰুত্বপূৰ্ণ। কথা এটা আছে নহয় যে সংগ দুচে লোহা আছে, আমাৰ সংগত দুখত লোহাও বোলে উপঙি থাকে। গতিকে আমাৰ জীৱনত সংগৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি যদি
বেয়া সংগ লওঁ, দুৰ্সংগ লওঁ, আমাৰ চৰিত্ৰ বেয়ালৈ ভাল পাব। আমি যদি সাধু সংগ লওঁ, আমাৰ চৰিত্ৰ সাধুলৈ পৰিণত হ'ব। দুৰ্জনৰ সংগ এৰিব লাগিব। গতিকে আমি আমাৰ সন্মুখত যিখিনি বান্ধৱ বহি আছে, আমাৰ দৃষ্টিটো সমস্তই বিজ্ঞ, আমাতকৈ জ্যেষ্ঠসকল। আমি পৰামৰ্শ দিব অহা নাই, কেৱল আলোচনা কৰিব আহিছোঁ, ভাঙনি কৰিব আহিছোঁ। আমি তেনে চালুকীয়া। কিন্তু ইয়াত কৈছে দুৰ্জনৰ সংগ এৰিব লাগিব, বেয়া সংগ আমি এৰিব লাগে। আমি ল'ৰা ছোৱালী কৈ থাকোঁ, এই তাৰ সংগ নল'বি, ই বেয়া, তাৰ সংগ নল'বি, এই তাৰ সংগ ল'বি, সি চোকাৱা, ভাল ল'ৰা, তাৰ সংগ ল'বি। একেখিনি কথাকে ভাগৱততো আমাক কৈ আছে। ইপিনেও ক'ব, ইপিনেও ক'ব, একেখিনি কথাকে মাষ্টৰেও ক'ব, মাক বাপেকে ল'ৰা ছোৱালীকো ক'ব। কিন্তু মানে সময়ত এই মায়াৰ যিটো মোহিনী শক্তি, এই শক্তিৰ জৰিয়তে কি হয়, আমি পাহৰি যাওঁ। আকৌ আমি গৈ ঘূৰাই ঘূৰাই গৈ দুৰ্সংগই লওঁগৈ, বেয়া সংগই লওঁগৈ। বেয়া সংগত লৈ আমি কষ্ট খাই আকৌ ঈশ্বৰকে দুখ দি প্ৰভুক কেহে তুমি দুখ দি থাকিব পৰা নাই। দুৰ্সংগৰ লগত হাক দিয়া হৈছিল। মাৰ বাপে হাক দিছিল, শাস্ত্ৰ ভাগৱতে হাক দিছে, ভকত বৈষ্ণৱে হাক দিছে। কিন্তু তই ঘূৰি ঘূৰি যদি দুৰ্সংগই লৈ থাক, তেনেহ'লে কষ্ট পাবিয়েই। সেই সংগ নিতে কঢ়িয়া সাধুত মুখৰ দুৱাৰত এবে ভয়। গতিকে কাৰোবাৰ শিশু পৰ্যায়ৰ নাতি আছে, কাৰোবাৰ পুত্ৰ আছে, কন্যা আছে, তেওঁলোকক আপোনালোকে উপদেশ দিব যে যা, তাত ভাগৱত হৈ আছে, এপাক যা। তাত বোলে নাই, তাত পাঠ পঢ়ি আছে, বুজি নাপাওঁ একো। তাত ব্যাখ্যাও হৈ আছে নহয়, অসমীয়া বুজাই দিছে, এপাক যা। কিনো কয় কোন গৈ। তেনেকৈ আমি আমাৰ শিশুসকলক উদগনি দিব লাগিব যে সাধু সংগৰ অবিহনে এই বন্ধনময়, এই নিস্তেজ, এই দুষ্কৰ, এই সংসাৰখনৰ পৰা পৰিত্ৰাণ পোৱা সাধু সংগৰ ব্যতিৰেকে অন্য উপায় নাই। কৃষ্ণ কৃষ্ণ হে কপিল গোহাঁয়ে মাক দেৱহতীয়াই সাধু সংগ ল'বলৈ অনুপ্ৰাণিত কৰিছে। আৰু ভাগৱতে এই আখ্যানৰ জৰিয়তে আমাৰ সমস্তকো সাধু সংগৰ প্ৰতি ধাৱমান হ'বলৈ, সাধু সংগ অনুবৰ্তী জীৱন যাপন কৰিবলৈ উপদেশ দিছে। আমাৰ প্ৰশ্ন আহে যে আমি সাধু সংগ লওঁ, সাধু মানে বা কি? যদি সাধু ধৰি ল'লোঁ 3 বস্ত্ৰ পিন্ধি, 3 বস্ত্ৰ ধাৰণ কৰি তেওঁ সাধু ৰূপতে আছেই, তেওঁ চৰিত্ৰটো সাধু হয় নে বা নহয়?
এতিয়া মোৰ পৰা কিবা এটা অসুবিধা হৈছে, মোক পুলিচৰ ওচৰলৈ যাব লাগে, হয় পাছে আকৌ পুলিচ এজন দেখিছোঁ, ড্ৰেছটো পুলিচৰ ড্ৰেছেই, সি অভিনয়ৰ পুলিচ নে এই সঁচা সঁচি পুলিচ? ড্ৰেছটো পিন্ধিছে সঁচা, কিন্তু বন্দুক চলাব নজনা পুলিচ। গতিকে আমাৰ সমাজতো এনেকুৱা অনেক সাধু আছে, ড্ৰেছে পোছাকে সাধু, কিন্তু চৰিত্ৰ সাধু নহয়। গতিকে কপিল গোসাঁয়ে মাকক কৈছে, হে মা, তোমাকহে মই সাধুৰ সংগ ল'বলৈ দিছোঁ, সাধুৰ লক্ষণ কিনো শুনাচোন, তেতিয়াহে তুমি সংগ ল'ব পাৰিবা। কৈছে, সাধুৰ লক্ষণৰ বাবে কহু কৰি সাৰ, সাধুৰ লক্ষণ কি মই কওঁ শুনা, হয় কৰুণা চিত্ত সুহৃদ অবাৰ। তেওঁ হৃদয়খন কি হয়? কৰুণাৰে ভৰি থাকে। কৰুণাৰে ভৰি থাকে কেনেকুৱা? ই কাৰো কোনোবা যদি দুখত পৰি আছে, তাৰো মনটো দুখ লাগি যায়। কোনোবাই যদি কান্দি আছে, তাৰো মনটো কান্দা আহি যায়। কোনোবাই আপদ বিপদত পৰিছে, সি আগবাঢ়ি যায়। কি হৈছে তোৰ? আঙুলিটোতে যদি বেণ্ডেজো লাগি আছে, সি আগে সুধিব, ঐ কি হলো তোৰ? তাৰ অন্তৰখন কৰুণাৰে ভৰি থাকে, দয়াৰে ভৰি থাকে। আৰু কি হয়? সকলোৰে সুহিত হয়। তাৰ মাজত আৰু এইজনক মই বেয়া পাওঁ, সেইজনক ভাল পাওঁ, সেই জ্ঞানটো নাই। তেওঁ সমস্তকে সুহিত বুলি জ্ঞান কৰে, সমস্তৰে ভাল হওক। তেওঁ জীৱনৰ এই কথাষাৰক মন্ত্ৰ কৰি লয়, কি বুলি লয়? যে সমস্তৰে ভাল হওক, কাৰো বেয়া নহওক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া। সকলোৰে সুখ হওক, কাৰো দুখ নহওক। সৰ্বে ভদ্ৰাণি পচন্তু, সকলোৱে ভালে কুশলে জীয়াই থাকক। মা কচিত দুখ ভাগ হ'ব, সকলোৱে দুখবিলাক আঁতৰ হওক। সেইজন সাধু যিজনে এনেদৰে চিন্তা কৰে, সেইজন সাধুৰ সংগ ল'ব দিছে। সেই সাধুৰ সংগ, সেইজন সাধুৰ পৰা পৰামৰ্শ ল'ব দিছে। আৰু তেওঁ কি হয়? শাস্ত্ৰ অনুবৰ্তী, শত্ৰু নাহি উতপন। তেওঁ দৃষ্টিত কোনো শত্ৰু নাই, তেওঁ ক'বই কাৰোবাক, মোৰ কিন্তু কোনো শত্ৰু নাই, মই কাকো হঠাৎ শত্ৰু। সাধুজনৰ মনত কোনো শত্ৰু নাই, সকলোকে সুহিত বুলি ভাবে। সুখীৰ গুণেহে মাত্ৰ তাহাৰ ভূষণ। তেওঁ বাক্য সদায় বিনয় বাক্য হয়, তেওঁ চিন্তন সদায় পৰোপকাৰ হয়, তেওঁ কৰ্ম তেনেকৈ উপকাৰী কৰ্ম হয়। কেনেকৈ মানুহক সহায় কৰিব পাৰোঁ? হয়, কামেৰে পৰা নাই, বচনে পাৰিছোঁ, বচনে পৰা নাই, ঈশ্বৰকে কহু, ল'ৰাটো বেমাৰ কৰিছে, কহু ভাল কৰি দিয়া। ল'ৰাটো চিনি নাপাওঁ, কিন্তু ৰাস্তাতে গৈছে, কি চিভিললৈ লৈ গৈ আছে, তাৰ অন্তৰত কৰোণা বহিলে, হে প্ৰভু, অচিনাকি ল'ৰা হ'লেও তোমাৰ এইটো অংশ, তাক ভাল কৰি দিয়া প্ৰভু। এনেকুৱা মানসিকতাৰ ব্যক্তিকে কি বুলি কৈছে? সাধু বুলি কৈছে। আৰু সেই সাধুসকলৰ অনুগতি আমি জীৱন নিৰ্বাহ কৰিবলৈ কপিলে মাকক পৰামৰ্শ দিছে। মাকৰ জৰিয়তে ভাগৱতে আমাৰ সমস্তকে এই উপদেশ দিছে। হে ৰাম মুহূৰ্তয়ে কান্ত ভাৱ অভকতি কৌৰন্ত অমুক প্ৰীতি অৰেখে ভাৰ যা অপুত্ৰয়ে ৰিলন্ত মূঢ় ভূমঙ্গল কথা
একান্তভাৱে ভকতি কৰিব দিছে। একান্ত মানে কি? মনটো ভগৱানক লগাব দিছে। ইয়াত শুনিও আছো, একান্ত ভকতিটো কেনেকুৱা? শ্ৰৱণ কৰি আছো, সন্মুখত বহি আছো, কিন্তু মনটো বেলেগ বেলেগ কথা চিন্তা কৰি আছো, হয়নে? অন্যান্য বিষয়ৰ কথা চিন্তা কৰি আছো। ইয়াত বহি আছো, কাইলৈ নগাঁৱৰ পৰা জোঁৱাইজন আহিব, এতিয়া আহিলে ঘৰত বজাৰ আছে নে নাই, কাইলৈ কি আনিব লাগিব, কি কৰিব লাগিব, এই এনেধৰণৰ চিন্তা কৰি যদি ভাগৱতক শুনি থাকে, ইয়াক একান্ত ভকতি বুলি নকয়। যি শুনিছে তাতে মনোনিৱেশ দিব লাগিব, সেই কথাটো থাকিব লাগিব। মনটো যদি অন্যলৈ গুচি যায়গৈ, সি একান্ত ভকতি হৈ নপৰে। গতিকে মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মুদ প্ৰীতি অৰ্থে বাচ্যা পুত্ৰ এৰিলন্ত। ভগৱন্তক ভক্তি কৰিবৰ কাৰণে পুত্ৰ ভাষাকো ত্যাগ কৰে। ত্যাগ কৰে মানে আমি আকৌ ওলটাকে বুজি বহুতে বৈৰাগী হৈ যায়, সন্যাসী হৈ যায়। ভাগৱতে পুত্ৰ ভাষা এৰিব দিছে, পুত্ৰ ভাষাৰ প্ৰতি আসক্তিটো এৰিব দিছে, মনটো এৰিব দিছে। আমিয়ে যেনিবা নগাঁৱৰ ঢিঙৰ পৰা আহিছো, পাঠ কৰি থাকোঁতে যদি ভাবি থাকো ল'ৰা ছোৱালীয়ে কি খাইছে, কি কৰিছে, ৰাতি কি খাব, মই একো যোগাৰ দি থৈ নাহিলো, কাইলৈ স্কুল যাবনে নাযায়, এইকেইদিন কি কৰিব, কি মিলিব, এয়া যদি আমি চিন্তাত থাকো, একান্ত ভকতি নহ'ব। গতিকে ভকতি কৰিবলৈ হ'লে একান্ত মনেৰে কৰিব লাগিব। আৰু আপোনালোকো চাওকচোন, বহি আছে ঘৰত, ল'ৰা ছোৱালীয়ে কি খাইছে, নাতিয়ে কি খাইছে, কিবা কি কৰিছে, এইবিলাক খেয়াল নাই, কেৱল হৰি কথাতে আমি ব্যস্ত হৈ আছো একান্ত মনেৰে। এনেদৰেই ভকতি কৰিবলৈ কপিল গোসাঁইয়ে মাতৃ দেৱহতীৰ জৰিয়তে আমাৰ সমস্তকে উপদেশ দিছে। আৰু কি কৈছে? মূৰ সুমংগল কথা কহন্ত শুনন্তে, মোদ মিয়ন দিয়া তাপ সবে এৰাৱন্তে। ভগৱন্ত কথা মানে মংগলময় কথা। য'ত ভগৱন্ত কথা শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত মংগলময় বিৰাজিত হৈ থাকে। গতিকে সেই মংগলময় কথা শুনোতে বা কওঁতে কি হয়, আমাৰ তাপবিলাক এৰা খায়। এতিয়া তাপবিলাক এৰা খায় বুলি কওঁতে তাপ মানে বা কি? আমাৰ জীৱনত তিনিটা তাপ আছে। এটা তাপ হ'ল অধিদৈৱিক, এটা হ'ল আধ্যাত্মিক, এটা হ'ল অধিভৌতিক। আমি এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাম যদি আমি একান্ত মনেৰে ভগৱানক ভজনা কৰোঁ। ভজনা কৰোঁ মানে কি? আমি বৰ্তমান যি কৰি আছো সেই হ'ল ভগৱন্তৰ ভজনা, ভগৱন্তৰ ভকতি। আমি ভাগৱতৰ জৰিয়তে কেনেকৈ আমি তাপৰ পৰা পৰিত্ৰাণ পাওঁ, আমি অকণমান বিশ্লেষণ কৰি চাওঁচোন বাৰু। অধিভৌতিক তাপ, আমাৰ শাৰীৰিক তাপবিলাক, কাৰোবাৰ কাহ আছে, কাৰোবাৰ কফ আছে, কাৰোবাৰ বোলে কিডনীত পাথৰ হৈছে, হয়নে? কাৰোবাৰ বোলে কফৰ দিগদাৰ আছে, কাৰোবাৰ বোলে চুগাৰ হৈছে, কাৰোবাৰ বোলে প্ৰেছাৰ আছে। এনে ব্যক্তিও আছে যে তেওঁ ভাগৱত পাঠো কৰে, শ্ৰৱণো কৰে, কীৰ্তনো কৰে, তেওঁ আকৌ এইবিলাক বেমাৰ আছে। কেনেকৈ থাকিব? ভাগৱতেতো কৈ আছে যে শ্ৰীমদ ভাগৱতম পুণ্যম আয়ু আৰোগ্যম পুষ্টিদম শ্ৰৱণাৎ দৰ্শনাৎ স্মৰণাৎ কীৰ্তনাৎ সৰ্ব পাপ প্ৰমোচকে।
ভগৱন্ত ভাগৱতক প্ৰণেতা ব্যাসুনিয়ে নিজে লিখি থৈ গৈছে যে শ্ৰীমদ ভাগৱতম পুণ্যম, ই আমাৰ সৎগুণবিলাক উদ্ভাসিত কৰে। সৎগুণবিলাক কি? চিত্ত বুদ্ধি জ্ঞান নিষ্ঠ দানৱতী শান্ত যজ্ঞ নিষ্ঠা অহিংসায় ক্ৰোধ ত্যাগ যথাৰ্থ কথন অচাপৈল নীল ভৰ্ত বেদ অধ্যয়ন তেজ ক্ষমা ধীতি শৌচ অবিৰোধ নিহনিৰ শংকৰাত্ৰজত মৃদুতা ভাৱ। যেতিয়া আমাৰ পুণ্য অভ্যুদয় হ'ব তেতিয়া কি হ'ব? চিত্ত শুদ্ধি হ'ব, জ্ঞাননিষ্ঠ হ'ম। তপ মানে সংযম হ'ম, সংযমিত হ'ম। প্ৰফুল্লতা, মনটো প্ৰফুল্ল হৈ থাকিব। দানৱতী, দান কৰা যিটো হেঁপাহ থাকিব। শান্তশিষ্ট হ'ব। নিষ্ঠা, ভগৱন্তৰ প্ৰতি ভকতৰ প্ৰতি নিষ্ঠা আহিব। আৰু আমাৰ জীৱনটো কি হ'ব? সহজ সৰল হ'ব, সৰলতা হ'ব। অহিংসা, আমাৰ হিংসা ভাৱটো নাইকিয়া হ'ব। অক্ৰোধ, আমাৰ যেতিয়াই তেতিয়াই ঘপককৈ খংটো নুঠা হ'ব। অহিংসা অক্ৰোধ ত্যাগ, আমাৰ ভাৱটো ত্যাগী হ'ব, ত্যাগ ভাৱ আহিব। অহিংসা অক্ৰোধ ত্যাগ যথাৰ্থ কথন, আমি সত্যবাদী হ'ম। আমাৰ যেতিয়া পুণ্য অভ্যুদয় হ'ব আমি সত্যবাদী হ'ম। এতিয়া সত্যবাদী মানে কি? সঁচা কথা কোৱা। আৰু এটা কথা জানিব, সত্যবাদী হ'বলৈ হ'লে আমি কয় ন জবান লিছ, মোৰ পাক্কা জবান, বাপ এক জবানহে, এনেকৈ কয় নে নকয়? গতিকে আমাৰ জবানটো পাক্কা হ'ব লাগিব। আমি যদি কাৰোবাক কথা দিছোঁ সেই কথামতেই হ'ব লাগিব। যদি আমি কিবা কাৰণত পাৰা নাই, নোৱাৰাটো স্বাভাৱিক, কিন্তু স্বীকাৰ কৰিব লাগিব যে বাপ, যে আই, এইটো কাৰণত আমি নোৱাৰিলোঁ। ক'লো পিঠি দিলোঁ, পিছত বুজিলে বাপ আপুনি যে কালি মোৰ পৰা টকা এখন নিলে, কাইলৈ দিওঁ বুলি ক'লে, দিওঁ বুলিও নক'লে, নিদিওঁ বুলি ক'লে, ফোন কৰিলেও নুঠাই কাৰণটো কি? সেই চৰিত্ৰটো পুণ্যৱানজনৰ নাথাকে। যি হওক, ভাগৱতে আমাক পুণ্যৱান কৰে, ভাগৱতে আমাক আৰোগ্য কৰে। এতিয়া সেই আৰোগ্য কথাটোতে আহি গ'ল আমাৰ তিন তাপৰ কথাটোৰ কাৰণে আৰোগ্যটো আহিল। আৰোগ্যৱানজনেই অধিভৌতিক তাপৰ পৰা মুক্ত। এতিয়া ভাগৱত পঢ়ি আছোঁ, শ্ৰৱণো কৰিছোঁ, কীৰ্তনো কৰিছোঁ, বেমাৰচোন আছেই। ভাগৱতে দিয়া বিধি নিষেধখিনি যদি আমি মানিব পাৰোঁ তেতিয়া আমাক অধিভৌতিক পাপে ক্ৰিয়া কৰিব নোৱাৰে। ভাগৱতে আমাক প্ৰথমতে চাব নিষেধ দি থৈছে, কি কি কৰিব নালাগে, কলৈ যাব নালাগে। আপোনালোকে জানে যে কলি আৰু পৰীক্ষিতৰ এই কথাখিনি জানে যে পৰীক্ষিতে যেতিয়া ভ্ৰমণ কৰিব গৈছিল, তেতিয়া দিনৰ ৰজা মহাৰাজাই আকৌ প্ৰজাৰ খবৰ ল'ব যায়। কলিয়ে কি কৰিলে, বিষৰূপী ধৰ্মৰ তিনিটা খুৰা কোবাই ভাঙি পেলালে। আকৌ বহুমতী আই কান্দি আছে, ধৰ্ম গুচি গ'ল, গোসাঁই গুচি গ'ল। তেতিয়া পৰীক্ষিতে কলিক ধৰি দেশান্তৰ কৰিব বিচাৰিছিল, কাটিবই বিচাৰিছিল।
দেখান্তর কৰিব যাওঁতে ক'লে যে হে মহাৰাজ গোটেই জগতখনটো বসুন্ধৰা আপোনাৰে মই ক'লৈ যাম গতিকে মোক চুকেকা ঠাই দুখন দিয়ক ঠাই দিলে কি য'ত মদ্যপান হয় য'ত জুৱা পাশা হয় য'ত নাৰী আসক্তি হয় য'ত সোণৰ আসক্তি হয় ধন টকা পইচাৰ আসক্তি হয় য'ত প্ৰাণী হিংসা হয় তাত তুমি থাকিবা আমি সেইটোৱে বুজি পাওঁ কলিগাঁও সেইকেইটা জেগাত থাকিব দিয়া নাই নাই কলি নাথাকক আমাৰ কি হ'ল কিন্তু সেই কথাখিনি আমাক বুজাইছে এইটা কি নিষেধ ভাগৱতৰ প্ৰথম স্কন্ধত আমাক নিষেধ শিকাইছে কি আমি কৰিব নালাগে কি কৰিব নালাগে বুলি ক'লে যে তোমালোকে মাদক দ্ৰব্য সেৱন নকৰিবা হয় আমি মাদক দ্ৰব্য এৰিলোঁ আমি মদ এৰিলোঁ যেনিবা কিন্তু মদ মানেনো কি মাদক দ্ৰব্য এনে বাৰু মদ মানে অহংকাৰ আমি মদ এৰিছোঁ সঁচা কিন্তু মনৰ অহংকাৰ এৰিব পৰা নাই সিও নহ'ব আমি মাদক দ্ৰব্য এৰিব লাগিব মনৰ অহংভাৱটো এৰিব লাগিব এক নম্বৰ তাৰপিছত জোৱান হয় এতিয়া এই দেৱালীত আগতে যদি দেৱালীত খেলিছিলোঁ এই ভাগৱতলৈ অহাৰ পৰা কথা শুনিলোঁ নহয় এতিয়া দেৱালীত নেযোৱা হ'লোঁ তাচ নেখেলোঁ টিভি নেখেলোঁ ডাইচ চাইচ এইবিলাক নেখেলা হ'লোঁ সেইখিনিয়ে হ'বনে বাৰু আমি আৰু এতিয়া জোৱা নেখেলা হ'লোঁ আৰু আমাৰ হৈ গ'ল সেইটো নহয় আমি জোৱাও এৰিব লাগিব আমি সহজতে যে ধন অৰ্জন কৰিব পৰা যিটো হেঁপাহ আমাৰ হাৱাতে ধন লাগে পৰিশ্ৰম কৰিব টান পাওঁ আলাহতে এগাল ধন ধৰিব বিচাৰোঁ ই মাৰাত্মক বস্তু ই হ'ল জোৱান আৰু কি নাৰী আসক্তি মানে কি আমি যদি নাৰী সংগটো যদি আমি নিয়মিত কৰিব নোৱাৰোঁ আমি যদি আসক্তিৰ বশতঃ যদি পৰৰ নাৰীক আমি হৰণ কৰিব বিচাৰোঁ এইবিলাক কথা আৰু যদি আমি প্ৰাণী হিংসা কৰিব বিচাৰোঁ অহেতুক প্ৰাণী হিংসা কোনো কাৰণ নাই বসতি নাই আমি প্ৰাণী হিংসা কৰিছোঁ হয়নে আৰু এটা কি ক'লে যে সোণত কলি ক'লে যে তুমি সোণত থাকিবা এতিয়া আমি ভাবিলোঁ সোণতছে নিপিন্ধ সোণৰ মুঠি নিপিন্ধো তুমি যদি সৎ পথেৰে ঘটা অৰ্জন কৰা ধনেৰে যদি আঙুঠি পিন্ধিছা চেন পিন্ধিছা তাত ক'বলগীয়া নাই সোণৰ মানে তুমি অসৎ পদ্ধতিৰে যদি ধন ঘটিছা তাত কলি থাকে আৰু কি থাকে আজিৰ যুগত চাব সোণ মানে ফেশ্বনেবল লাইফ এই ফেশ্বনে আমাক য'ত 500 টকাতে বজাৰ কৰিব পাৰি আপুনি ফেশ্বনেবল দোকান এখনত সোমাই যাওক 2500 টকা লাগিব গতিকে আমাৰ আই মাতৃসকল আগৰ আমাৰ সনাতনী সমাজত আগুৰ খাগুৰ আছিল এতিয়া পশ্চিমীয়া বতাহে আমাক ফেশ্বনেবল কৰি আমাক অলপ কি কৰি দিলে আমাৰ কাপোৰ কানি কমাই পেলালে যি হওক ভাগৱতে দিয়া নিষেধ বিধি নিষেধ যদি আমি পালন কৰিব পাৰোঁ কি খাব লাগে কি নাখাব লাগে ক'লৈ যাব লাগে ক'লৈ নাযাব লাগে এই কথাখিনি যদি আমি সঠিকভাৱে পালন কৰিব পাৰোঁ আমাৰ কেতিয়াও অধিক ভৌতিক তাকে আমাক চুব নোৱাৰে হয় আমি জীৱনত অজানিতে জানিতে ভুল কৰি পেলালোঁ ভাগৱতৰ এটা কথা আছে বুলি আমি গমেই নাপালোঁ আমি ভালে বেয়া কিছুমান বস্তু খাই পেলালোঁ ভালে বেয়া নাযাব লগা জেগাত গুচি গ'লোঁ আমাক বেমাৰে পালে উপায় নাই কিন্তু আমি আনকো বুজাব পাৰিম যে উপায় চা এইকেইটা বেয়া বস্তু খোৱাৰ কাৰণে আজি মোক পেটত এয়া অৱস্থা আজি চুগাৰে পালে আজি মোক প্ৰেছাৰে পালে তোমালোকে এইবিলাক কাম নকৰিবা ঘৰতে পঢ়ি যদি কাহিয়ে ভাত খাই থাকোঁ
বাপেকে যদি পিতেকক যায় পথাৰৰ পৰা গৰুকেইটা পানী খুৱাই গৈ নাই 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 মই নোৱাৰিম, মই মোবাইল চাই আছোঁ। সি এদিন বাৰু চুগাৰ নহ'বনে তাৰ? খোৱা অনুপাতে যদি তাৰ পৰিশ্ৰম নহয় চুগাৰ হ'ব। যি নহওক মই বেছিকৈ ব্যাখ্যা নকৰোঁ, বহলাব নিবিচাৰোঁ। কিন্তু আমি যদি ভাগৱতে দিয়া বিধি নিষেধ মতে আমি যদি চলোঁ, আমাৰ বেমাৰ আজাৰ কাহানিও হ'ব নোৱাৰে। আমাৰ বেমাৰ আজাৰ হৈছে আমি ভাগৱতক বুজিছোঁ, ভগৱানক বুজিছোঁ। 1 নম্বৰ, আমাৰ অধিভৌতিক তাপৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম আমি বুজি পালোঁ। আমি ইয়াৰ সমস্তই আমিও অধিভৌতিক তাপত আমিও পীড়িত। কাৰণ আমাৰ দিন তেনেকৈ গুচি গ'ল, নকৰিবলগীয়া কাম কিছুমান কৰিলোঁ, দেখাবলগীয়া বস্তু খালোঁ, আজি পীড়িত হৈ আছোঁ, উপায় নাই। আমি অভ্যাস কৰোঁ বাকীকেইটা দিন যাতে আমি এই তাপৰ পৰা পৰিত্ৰাণ পাওঁ। 2 নম্বৰ হ'ল অধিক দৈবিক তাপ। অধিক দৈবিক তাপটো কি? ভূমিকম্প, বানপানী, চুনামি, বজ্ৰপাত, এক্সিডেণ্ট, এইবিলাক কিন্তু বিধি নিষেধৰ লগত কোনো জড়িত নহয়। তুমি বেয়া বস্তু খালেও সেই বানপানী হ'ব, ভাল বস্তু খালেও বানপানী হ'ব। এই বিধি নিষেধৰ লগত এইকেইটা কথা জড়িত নহয়। এইকেইটা অধিক দৈবিক তাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ভগৱন্তক একান্তভাৱে প্ৰেমৰ ভক্তি কৰিব লাগিব। ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন স্মৰণ যদি আমি কৰি থাকোঁ, বজ্ৰপাতটো যদিও পৰে এই কণতে পৰিব, ইয়াত নপৰে। বানপানীও হৈছে যদি তাতেই ভগৱন্তে বচাই দিব। মুঠতে কৃষ্ণ বুলি ওলাই গৈছোঁ, গাড়ীখন লৈ ওলাই গৈছোঁ, ভগৱন্তৰ নাম আগ কৰি গ'লোঁ নহয়, ভগৱন্তে বিনা এক্সিডেণ্টে ঘৰ পোৱাবহি। ভগৱন্তৰ ভকতিৰ জৰিয়তে, শ্ৰৱণ কীৰ্তন স্মৰণৰ জৰিয়তে আমি অধিক দৈবিক তাপৰ পৰা মুক্তি পাম। এতিয়া থাকিল কি? আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপটো হ'ল কি? মনস্তাত্ত্বিক তাপ, মানসিক তাপ। কাইলৈ মোক ল'ৰা এজন ঢুকাল, বেজা লাগিব। মোমাই ল'ৰাজন ঢুকাল, মোমাই ল'ৰাজন নাৰ্ছিং হোমত আছে, মা ঢুকাব, দেউতা ঢুকাব। এই যিটো সুখ, এই সুখটোকে কৈছে এই সুখটোকে কৈছে আধ্যাত্মিক তাপ। এই আধ্যাত্মিক তাপটোৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমাৰ আধ্যাত্মিক জ্ঞান আহিব লাগিব, ব্ৰহ্ম জ্ঞান আহিব লাগিব। যেতিয়া ব্ৰহ্ম জ্ঞান আহিব, তেওঁ বুজি পাব সৰ্বম বিষ্ণুময়ং জগত, সকলো বিষ্ণুময়, হৰিময় দেখিব। তেওঁলোকে বুজিব সৰ্বজগতং বিষ্ণুময়ং অহম ব্ৰহ্মাস্মি। তেওঁ বুজিব যে মই এই দেহটো মই নহয়। তেওঁ যেতিয়া আধ্যাত্মিক জ্ঞানটো পাব, তেওঁ প্ৰথমতে বুজিব যে এই দেহবিলাক, এই দেহটো মোৰ নহয়, এই দেহটো মই নহয়, মোৰ দেহ কিন্তু দেহটো মই নহয়। গতিকে কোনোবা এজন যদি বিয়োগ হৈছে, তেওঁ বুজিব আত্মাটো অমৰ, তেওঁ সমস্তকে হৰিময় দেখে, ব্ৰহ্মময় দেখে, আত্মময় দেখে। গতিকে কোনোবা যদি বিয়োগ হয়, তেওঁ বুজিব যে এইটো তেওঁ চোলাটো সলাইছে, মাত্ৰ চোলাটো অলপ ফাটা চিঙা হৈছে, কিবা কিবি হৈছে, চোলাটো সলাইছে, আত্মাৰ কোনো মৰম নাই। গতিকে মই বেজাৰ কৰিবলগীয়া একো নাই। গতিকে এইটোৱে ক'ব বিচাৰিছোঁ যে আমি চিধা চিধিকৈ গ'লে উত্তৰ নাপাওঁ। আমাৰচোন কোনোবাই মহেচোন আমাক বেৰি ধৰিছে, ধৰিবই। তই শ্ৰৱণ কীৰ্তন কৰিহে আছ, তো সেই আত্মবোধটো অহা নাই নহয়। যেতিয়া সেই আত্মবোধটো আহিব, তেতিয়া তেওঁ এই সুখৰ পৰা পৰিত্ৰাণ পাব। আইবা সমস্ত এয়া